নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই গা চা ধুই আজৰি হ'লোঁ। এতিয়া 9টা বাজিলে। দিনটোত কি পাৰোঁ দেখুৱাই যাম আপোনালোকক, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে ব্লগটো ষ্টাৰ্ট কৰোঁ। পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, আজি আহিছে। দেখুৱাম আপোনালোকক কি অৰ্ডাৰ দিছিলোঁ বাৰু। পানীয়া 35 টকা নহয়। মোবাইল আছে। সেইটো মই খুলি দেখাইছোঁ এতিয়া কি বস্তু। দামটো লিখা আছে এইটো। উল্টাকে দেখিব পাৰে। এইটো মাত্ৰ লৈছে 34 ৰুপিজ। কি বস্তু দেখুৱাইছোঁ বাৰু আপোনালোকক। কৈ যা এজনী পিকুলি হাই কৈছে, আগৰ ভিডিঅ'ত দেখিয়ে থাকে। আৰু বস্তুটো হৈছে এইটো বিউটি ব্লেণ্ডাৰ, মাত্ৰ 34 ৰুপিজ লৈছে এইকেইটা। এনেইতো বজাৰত কিনিবলৈ গ'লে এটাতে 40-50 টকা লয়। আৰু মই খুলি দেখাইছোঁ এইটো। এইকেইটা এইটো আহিছে, এইটো আৰু এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো এটা। টোটেল আহিছে 1 2 3 4 5 6টা আহিছে টোটেল। আৰু এইটো ফ্লিপকাৰ্টৰ নতুন একাউণ্ট আছিলে, সেইটো কাৰণে ফাৰ্ষ্ট অৰ্ডাৰ, সেইটো কাৰণে দিছে 34 ৰুপিজত। এনেইতো গোটেইকেইটাত বহুত দাম পৰিব। আৰু আপোনালোকেও যদি নতুন একাউণ্ট খুলি অৰ্ডাৰ দিব বিচাৰে, এইটো 34 ৰুপিজতে পাব। সকলোৱে চিনি নাপাবও পাৰে বাৰু, ছোৱালীবোৰে চিনি পাব এইটো বস্তু। ব্লেণ্ডাৰ হয়। আকৌ এবাৰ গোটেইকেইটা দেখাই দিছোঁ ধুনীয়াকৈ। এইকেইটা আহিছে আৰু প্ৰাইচটো এয়া 34 ৰুপিজ। এইটো ডেলিভাৰী চাৰ্জ লোৱা নাই। আৰু ৰেশ্মিনা গগৈ নামত আহিছে, মানে ভণ্টি। আৰু এইজন আমাৰ টিকলু বেটা চনু, মানে খুৰী ল'ৰা হয়, ওচৰৰে। খুব মৰম লগা হয়, অকল হাঁহিয়ে থাকে, আমাক মৰম লগাই থাকে। দেখিছেনে ইমান হাঁহিছে। মাকে থৈ গ'লহি আমাৰ ঘৰত। ই আহিয়ে থাকে আমাৰ ঘৰত। আৰু খুৱাই দিবলৈ এইবোৰ বিস্কুট দি থৈ গৈছে, আৰু এইফালে কাপোৰ হাগিছ দি থৈ গৈছে। মানে দেৰিকৈ নিবলৈ আহিব, আজি পথাৰলৈ গৈছে। আৰু এই অকণমান পিছত শুই থাকিলেহি। শুৱাই থৈছোঁ ভালদৰে। শুই উঠাৰ পিছত চাব কেনেকৈ হাঁহি দিয়ে। উঠাৰ পিছত মাকক নিবিচাৰে আৰু। এতিয়া দেখুৱাই আছোঁ মই এটা ধুনীয়া ফটো ফ্ৰেম। এইটো মোৰ ঘৰ উঠাত উঠিছিলে, আৰু এই ফটোকেইখনত আছোঁ মই আৰু মোৰ বান্ধৱী নিজৰা। এইটো ৰুমত মাৰিছিলোঁ, যেতিয়া মই কলেজ পঢ়ি আছিলোঁ, তেতিয়া ভাড়াঘৰত আছিলোঁ, তেতিয়া মাৰিছিলোঁ ফটোটো। আৰু এজন নিজৰা হয়, যদি চাই আছ কেনেকুৱা লাগিছে জনাবি তই, নিজৰাক কৈছোঁ। এইফালে শুই উঠি চুচু কৰিছে। এইফালে ধুনু বেটা উঠিলা। এইফালে চোৱা, এইফালে চুচু নাই। হাই। নাহা। এইফালে এইটো চোৱা, দেউতাক এইটো। হেল্ল' ফ্ৰেণ্ডছ কৈ দিয়া।
নিচা 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 এইটো আৰু ভাত বনোৱা টাইম হৈ গ'ল। মই এয়া বনাইছোঁ ভদীয়া কচু পিটিকা। কচুখিনি প্ৰথমে মই বইল কৰি ল'লোঁ। এইটো বাকলি নুগুচোৱাকৈ বইল কৰিলোঁ কাৰণে এনেকুৱা ক'লা ক'লা হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ বনাই আছোঁ। পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া দি দিম আৰু তেল দি দিম। তেনেকৈ পিটিকাটো কৰিম আৰু ধুনীয়াকৈ পিটিকি ল'ম। মোৰ কচু পিটিকা হৈ গ'ল আৰু এইফালে বনালোঁ ভেন্দি ভাজি। অকল ভেন্দিয়ে বনাইছোঁ, আলু দিয়া নাই ইয়াত। আৰু এইখিনি বনালোঁ জাতিলাও আৰু দাইল। ধৰিব পাৰিছেনে? জাতিলাওখিনি অলপ বগা বগা হৈ আছে। আৰু এইফালে আমাৰ আজি খানা ৰেডি। এইখিনি দাইল আৰু জাতিলাও আৰু এইফালে ভেন্দি আৰু এইফালে পিটিকা আৰু নেমু। হাই ফ্ৰেণ্ডছ, বহুত টাইমৰ পিছত লগ পাইছোঁ আৰু এতিয়া মই ভাত চাত খাই আজৰি হ'লোঁ। চনু বেটাও গ'লগৈ, থৈ আহিলোঁগৈ। বহুত টাইম শুলে, আকৌ দুবাৰ শুলেহি। আৰু এতিয়া মই এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। ৰ'ব, দেখাইছোঁ। সেই পাহ দেখিছেনে? ৰ'ব, ওচৰৰ পৰা দেখাইছোঁ। এইফালে আছে আমাৰ টিউবৱেলৰ কাষতে এজোপা গোলাপ ফুল আছে আৰু পাছফালে আছে ফুলজোপা। মই ওচৰৰ পৰা দেখুৱাম আপোনালোকক কিমান ধুনীয়াকৈ ফুলি আছে। এইখিনি দেখিছেনে? ইমান ধুনীয়া লাগিছে। একদম প্লাষ্টিক ফুলৰ নিচিনা ফুলি আছে। দূৰৰ পৰা মানে আমাৰ ৰাস্তাৰ পৰা দেখি থাকে, মানুহে কয় কি ফুলি আছে এইটো বুলি। এইজোপা হৈছে পঞ্চপুষ্প ফুল, মানে গোলাপ ফুলেই হয়, পঞ্চপুষ্প বুলি কয়। একেবাৰে থোপাকৈ ফুলে, 5 পাহ ফুলিব বুলিয়ে ভাবিছিলোঁ আমি, কিন্তু বহুত ফুলিছে। কিমান আছে? 1 2 3 4 5 6 7 8 9 10 11 12, মানে প্ৰায় 13-14 পাহমান একেবাৰে ফুলিছে। এইফালে আৰু এটা কলিয়াইছে। কিমান ধুনীয়া লাগিছে। আৰু এইফালেও ফুলি আছে। এইফালে বেছিকৈ ফুলা নাই বাৰু, এইটো 4-5 পাহমান ফুলি আছে। ডাল আনি ইয়াতে পচাই থোৱা আছিলে আৰু ঠাইডোখৰ সলনি কৰা হোৱাই নাই। পাছত আগফালে নিব লাগিব। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব ফুলপাহ। দেখিলেনে ফুলপাহ কিমান ধুনীয়া? আৰু তাতে ৰঙা ৰংটো এনেও মানুহক আকৰ্ষণ কৰে। মই সদায় ৰাতিপুৱা উঠিয়ে সেই ফুলপাহে চাওঁ, মানে দেখোৱেই আৰু পাছফালে টিউবৱেললৈ গ'লে। আৰু বহুত গৰম পৰিছে এইকেইদিন। মই বহি আছোঁ বাহিৰত আৰু এতিয়া যাম আপাহঁতৰ ঘৰলৈ। অলপ পাছত ওলাম আৰু এতিয়া তাত ভিডিঅ' কৰা নহ'ব, মই ভিডিঅ' নকৰোঁ তাত আজি, আৰু সেইটো কাৰণে ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটি প্ৰেছ কৰি ল'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ সোনকালে পাই যায়।